वेलकम टू माय यूट्यूब चैनल। आज आपलोकলৈ লৈ আহিছো মোৰ আন এটা ৰেচিপি ভিডিও। বলকচোন ভিডিওটো আৰম্ভ কৰো, মানে ৰেচিপিটো আৰম্ভ কৰো। ৰেচিপিটোত লৈছো মই কেপিছমান ৰৌ মাছ আৰু অলপ পালেং কাটি থৈছো, আদা নহৰু এটা পেষ্ট লৈছো, পিয়াজ লৈছো আৰু দুটা কেঁচা জলকীয়া আৰু অলপ ধনিয়া পাত লৈছো। দেখিছে আপোনালোকে মই ভালকে কাটি লৈছো আৰু এতিয়া মই কেৰাহীখন যেহেতু গৰম হৈ আছে সেইকাৰণে মই অলপ মিঠাতেল দিলো। মিঠাতেলটোতে অলপ মই নিমখ দি দিলো। নিমখ দি দিয়াৰ পিছত এতিয়া যেহেতু মোৰ তেলখন উতলিলে সেইটো কাৰণে মই মাছ কেপিছ দি দিলো। দেখিছে আপোনালোকে আৰু মাছ কেপিছ মই উলটাই দিলো মাজতে এবাৰ আৰু এতিয়া দেখিছে খুব ধুনীয়াছে ৰঙা হৈছে। ৰঙা হোৱাৰ পিছত মই লাহে ধীৰে নমাই দিলো এপিচ এপিচকৈ। তাৰপিছত অকমান মাছটো নমাই পিনে কেৰাহীখন অকমান গৰম কৰি আৰু অকমান তেল দি দিলো। মই তেল দিয়াৰ পিছত মই অলপ পিয়াজটো দি দিলো। পিয়াজটো বেছি দিয়া নাই, মই দুটা পিয়াজ সৰু সৰুকে কাটি লৈছিলো, সেই দুটা পিয়াজ দি দিছো। বেছি ডাঙৰ পিয়াজ নহয়, সৰু পিয়াজ হয়। এতিয়া পিয়াজটো মই হিলাই আছো, যেহেতু পিয়াজটো অকমান সিজিবলৈ দিম, মই অকমান ৰঙা পৰিবলৈ দিম আৰু ৰঙচুৱাটো কালাৰটো আহক তাৰমানে। দেখিছে আপোনালোকে আৰু মই যিটো আদা নহৰু পেষ্ট কৰি থৈছিলো তাৰ অলপ দিলো আৰু অলপ ৰখাই দিলো, যিহেতু মই উতল যেতিয়া আহিব তেতিয়া দিম। আৰু অলপ মই এতিয়া হালধি দিছো। দেখিছে আপোনালোকে হালধি দিয়াৰ পিছত যিহেতু নিমখ এতিয়া দিয়া নাই কাৰণ নিমখটো পিছত দিম। আৰু এতিয়া মই পালেং শাকটো দি দিলো। দেখিছে আপোনালোকে পালেংটো লৰাই আছো আৰু অকমান মই পালেংটো মানে সিজি ল'বলৈ দিম, যিহেতু পালেঙৰ পাতটো মানে খুব নহ'লে ঠঙা ঠং হৈ থাকে, খাবলৈ বেয়া লাগে ঠঙা ঠং হৈ থাকিলে। মানে পাতটো অলপ ভিজি গ'লে মানে কোমল হয়। আৰু সোৱাদ অনুযায়ী মই অলপ নিমখ দিছো, কাৰণ নিমখ যিহেতু মই আগতে এবাৰ দি থৈছো সেইটো কাৰণে সোৱাদ অনুযায়ীহে দিছো, আপোনালোকে চাই ল'ব। আৰু জলকীয়া দুটা থৈ দিছিলো যে সেই দুটা গোটাকে দি দিলো, পিছত ভাঙি দিম। যিহেতু ঘৰত জ্বলা খুব কম খায়, মই নিজেও কম খাওঁ, সেইকাৰণে দুটাই দিছো। আপোনালোকে নিজৰ অনুযায়ী দিব। আৰু মই এতিয়া উতলাই থোৱা গৰম পানীখিনি দি দিলো। পানী অলপ বেছি দিছো কাৰণ পাতটো অলপ উতলিলে বেছি ভাল হয় আৰু পালেঙৰ পাতটো, যিহেতু মই আলু ইয়াত দিয়া নাই। পালেংটো ভালকে সিজিব দিছো। দেখিছে আপোনালোকে এতিয়া পুৰা উতলিছে। আৰু মই অলপ মিট মছলা দি দিলো। মিট মছলা দিয়াৰ পিছত মই আদা নহৰু যিটো পেষ্ট ৰৈ গৈছিলে সেইটো মই দি দিলো। এতিয়া দেখিছে আপোনালোকে উতলি আছে ধুনীয়াকে। দেখিছে আপোনালোকে উতলি থকা ভাল যে। এতিয়া মই মাছ কেপিছ দি দিছো, যি পিছ মাছ ফ্ৰাই কৰি থৈছিলো এপিচ এপিচকে মাছ কেপিছ দি দিলো। এতিয়া দেখিছে হৈ গ'ল মোৰ পালেঙৰ জোল। আৰু এয়া মই অলপ ধনিয়া পাত দি দিলো আৰু হৈ গ'ল আৰু এতিয়া মোৰ পালেং আৰু মাছৰ জোল। এয়া দেখিছে মই নমাইছো, খুব ধুনীয়া হৈছে দেখিবলৈ, গোন্ধটো ভাল হৈছে। যিহেতু কেঁচা নহৰু আৰু আদাটো মই পিছত দিছো তেতিয়া গোন্ধটো খুব ধুনীয়া আহে। দেখিছে এয়া মোৰ হৈ গ'ল, এতিয়া খোৱাহে কথা। আৰু ভিডিওটো চাই কেনে পালে বাৰু? যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।